ভিউৱাৰ্ছ, আজি আমি আঠখেলীয়া নামঘৰলৈ বুলি ওলাইছোঁ। ছোৱালীজনীকে ক'লোঁ ব্লগটো তাই ষ্টাৰ্ট কৰক, ব'লক। আজি আমি আঠখেলীয়া নামঘৰ যাবলৈ ওলাইছোঁ। ইয়াৰ লগত মা, জেঠাই আৰু চাৰিও আপোনালোকে দেখুৱাম। বহুদিনৰ পৰা ভাবি আছিলোঁ আঠখেলীয়া নামঘৰলৈ যাম বুলি, যোৱা হোৱা নাছিলে। এইবাৰ ওলালোঁ আৰু লগতে জেঠাইকো ওলাইছে। এয়া দেখিছে আমি ৰধলা পথাৰ পাইছোঁহি। ছোৱালী খিৰিকীৰ ওচৰত বহি থকাৰ কাৰণে তাইকে ক'লোঁ ভিডিঅ' কৰি যাবলৈ। এয়া দেখিছেনে ৰধলা পথাৰৰ মাজেদি যোৱা ৰাস্তাটো কিমান ধুনীয়া। এইদৰে আহি 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 পথাৰখন কিন্তু পাৰেই নহয়, বহুত ডাঙৰ দেই পথাৰখন। এয়া আমি কথা পাতি, জেঠাইক আছে লগত, জেঠাইকৰ ল'ৰা জান, ইও আগত বহি গৈছে। এইদৰে কথা পাতি আহোঁতে আহোঁতে আমি এয়া নামঘৰেই পালোঁহি। ইয়াতে গাড়ী পাৰ্ক কৰি আমি এয়া নামঘৰলৈ বুলি এয়া বাটচ'ৰা পালোঁহি। দেখা পাইছে নামঘৰৰ বাটচ'ৰা, ইমান ধুনীয়া নামঘৰৰ পৰিৱেশটো, কিমান ভাল লগা। এয়া বন্তি গৃহত চাকি বন্তি জ্বলাই ল'লোঁ। শৰাই গৃহত এতিয়া শৰাই দি মূল নামঘৰলৈ বুলি আহি আছোঁ। এয়া দেখিছেনে নামঘৰৰ পৰিৱেশটো কিমান সুন্দৰ, নিজকে পবিত্ৰ পবিত্ৰ লাগে। এয়া জেঠাইকে মই নামঘৰৰ ভিতৰত, এয়া অজস্ৰ, দেওবাৰ যদিও অজস্ৰ মানুহ নামঘৰত। নামৰ শেষত এয়া প্ৰসাদ বিতৰণ হ'ল, দীঘলীয়া লানি এয়া প্ৰসাদৰ। তাৰপিছত নাম সামৰণি শেষ কৰি আৰু নামঘৰত সেৱা জনাই আমি আৰু ঘৰলৈ ওলালোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আহি পেলাই আমি বৰ্তাৰ লগত ভাত খালোঁ, ব্লগ থাকিলোঁ, ইনকমপ্লিট ব্লগ ইনকমপ্লিট। যাৰ চেনেল তেওঁ একোৱে আমি এতিয়া চিনি নোপোৱা ৰাস্তা গাঁৱৰ মাজেদি আহি আছোঁ। বৰকাঠনি, চুমনি পাৰ হৈ কাকডোঙা হৈ আহি আছোঁ। চিনি নাপাওঁ, আহিয়ে আছোঁ আৰু। এইমাত্ৰ আমি ঘৰ সোমালোগৈ আৰু দিনটো একদম ভাগৰে যুগৰে। চ' আজি ভিডিঅ'টো ইমানেই, বাই বাই।